এই দোস্ত গুড মৰ্ণিং। আজি আপোনালোকে মানুহবোৰ দেখি আচৰিত পাইছে চাগে, কিয় ৰাতিপুৱাই ৰাতিপুৱাই মানুহ দেখাইছে এনেকৈ। মই মানে বিশেষকৈ মাধৱদেৱ ইউনিভাৰ্চিটিত কৰোণা ভেকচিন দিব, সেইটো কাৰণে মই ইউনিভাৰ্চিটিত গৈছোঁ। মানে অফলাইন কৰোণা ভেকচিন দিব, সেইটো কাৰণে মই মাধৱদেৱ ইউনিভাৰ্চিটিত কুপন ল'বলৈ গৈছোঁ। ফাৰ্ষ্টত মানে কুপন দিয়ে, সেইটো কাৰণে কুপনখন লোৱাৰ পিছতেহে কৰোণা ভেকচিন দিব। সেইটো কাৰণে কুপনখন ল'বলৈ 4:30 বজাতে, ৰাতিপুৱা 4:30 বজাতে মৰ্ণিং গৈছোঁ। মানে কিবা মানে কুপনটো ল'বলৈ মানে নাইবা নাপায়, দেৰিকৈ গ'লে নাপায়। দুদিনমান গ'লোঁ, সেইটো কাৰণে নাপায় দেৰিকৈ গ'লে। সেইটো কাৰণে ৰাতিপুৱা 4:30 বজাতে ওলাইছোঁ। সেইটো কাৰণে কৰোণা ভেকচিন যদি আপোনালোকে লোৱা নাই, ল'ব। ময়ো ল'বলৈ যাওঁ, সেইটো আপোনালোকক দেখাবলৈ গৈ আছোঁ মই কেনেকৈ কৰোণা ভেকচিন লয়গৈ। পাম নে নাপাম নাজানো, যদি কুপন পাওঁ তেতিয়া কৰোণা ভেকচিন ল'ম। চ' সেইটো কাৰণে মই ওলাই আছোঁ, আৰু মোৰ লগৰ দুটামান আহিব, সিহঁতৰ কাৰণে ৰখি আছোঁ। মই মানে পদূলিতে ৰখি আছোঁ। চ' সিহঁতে ওলাই লৈছে, সেইটো কাৰণে মই অকণমান ৰখি দি আছোঁ। সিহঁতে ঘৰৰ পৰা আহিব এতিয়া। মই পদূলি মূৰতে ৰখি আছোঁ আৰু সিহঁতৰ কাৰণে একেলগে যাম বুলি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। এতিয়া মই গৈ থাকোঁ, আপোনালোকক দেখাই আছোঁ মই। ফাইনেলি লগৰ ল'ৰাবোৰ আহিলে, এতিয়া আমি যাবলৈ ওলাইছোঁ। চ' আপোনালোকে চাই থাকক। এয়া স্কুটি ষ্টাৰ্ট দিলে, চ' ময়ো উঠিলোঁ, মাস্কখনো পিন্ধিলোঁ। চ' মাস্ক বহুত ইম্পৰ্টেণ্ট, চ' সেইটো কাৰণে মই মাস্ক পিন্ধিলোঁ। এতিয়া আমি গৈ থাকোঁ। মাধৱদেৱ ইউনিভাৰ্চিটিত পালোহি। চ' নাম লিখোৱালোঁ কুপনৰ কাৰণে। কুপন 8:30 বজাত দিব। চ' সেইটো কাৰণে অকণমান ইয়াত ৰখিব লাগিব। চাব পাৰে ইয়াত মানুহ বহুত হৈছে। এইটো মাধৱদেৱ ইউনিভাৰ্চিটিটো কেম্পাছটো আপোনালোকক দেখাই আছোঁ। আপোনালোকে কিছুমানে নাই দেখা চাগে, এইটো মাধৱদেৱ ইউনিভাৰ্চিটি কেম্পাছ, নতুনকৈ ইউনিভাৰ্চিটি হৈছে। চ' ইয়াৰ লকডাউনৰ কাৰণে ইউনিভাৰ্চিটি বন্ধ হৈ আছে, মানুহ নাই। চ' আমি ইয়াতে অকণমান মাধৱদেৱ ইউনিভাৰ্চিটি ইয়াতে অকণমান ৱাক কৰিম। চ' আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া বহুত মানুহ ভিৰ হৈ আছে ইয়াত, পূৰা চবেই নাম লিখা আছে। মানে লিষ্টত যিমান হ'ব লাগে তাতকৈ অভাৰ হৈ গ'ল লিষ্টত নাম। আমি পামনে নাপাম নাজানো, এনেই নামটো লিখুৱাই থৈছোঁ। আৰু কি ক'ব, মোৰ লগৰকেইটাৰ তাতে নাম লিখোৱা আছে, ময়ো লিখোৱাই হৈ গ'ল। সেইটো কাৰণে মই অকণমান আঁতৰি আহিছোঁ। আপোনালোকক মাধৱদেৱ ইউনিভাৰ্চিটিটো গোটেই ভিতৰৰ কেম্পাছটো দেখাম, সেইটো কাৰণে মই গুচি আহিলোঁ। সিহঁতে নাম লিখা আছে। এতিয়া মই আপোনালোকক কেম্পাছটো দেখাই আছোঁ চব। আৰু বৰষুণো দিছে, বৰষুণত তিতি আপোনালোকৰ লগত ভিডিঅ' কৰি আছোঁ। যদি ভিডিঅ'টো ভাল পায়, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। চ' এতিয়া বৰষুণ দিছে, মই সোমাইলোঁ। এয়া চাৰ্ট তিতি গৈছে। চ' আপোনালোকে চাই থাকক, এয়া চাৰ্ট তিতি গৈছে। মই অকণমান ভিতৰত সোমাইলোঁ। এইটো মাধৱদেৱ ইউনিভাৰ্চিটি, ইয়াত ক্লাছ কৰে, ইয়াৰ ভিতৰত ক্লাছ কৰে। এতিয়া তলা মৰা আছে, যিহেতু কৰোণা ছিজন, সেইটো কাৰণে ইউনিভাৰ্চিটিখন খোলা নাই। ত' মই অকণমান ইয়াতে বহিলোঁ। ইয়াত বহা জেগা আছে, চ' ইয়াত বহি লৈছোঁ। বহি আছোঁ মই। পূৰা ক'লা হৈ আহিছে, চাব পাৰে। এয়া ক'লা হৈ পূৰা বৰষুণ দি আছে। এতিয়া চাই থাকক আপোনালোকে ভিডিঅ'টো। আমাৰ আজি ভেকচিন লোৱা নহ'ব, কাৰণ অভাৰ হৈ গ'ল। আপোনালোকক কৈছিলোঁ, এই পূৰা লিষ্ট অভাৰ হৈ গ'ল। সেইটো কাৰণে আমি ঘৰলৈ যাব ওলাইছোঁ। কি কৰিব, দুদিন আহিলোঁ, 2 দিনে নাপালোঁ। এতিয়া ঘৰত যাবলৈ ওলাই আছোঁ। আকৌ কাইলৈ আহিব লাগিব। কাইলৈতো মৰ্ণিং আহিব লাগিব, 3টা বজাতে মানুহবিলাক আহিছে। আমি সেইটো কাৰণে 3টা বজাতে আহিব লাগিব। চ' আমি এতিয়া ঘৰলৈ যাবলৈ ওলাই আছোঁ। এয়া স্কুটি ষ্টাৰ্ট দিলে, উঠিলোঁ। এতিয়া আমি যাবলৈ ওলাই আছোঁ। ঘৰত পালোহি। আমি লিষ্টত নাম ভৰ্তি ফুল হৈ গ'ল, তেওঁ লিখাই থৈ আহিছোঁ। আকৌ 8:30 বজাত কুপন দিবলৈ মাতিছে। চ' গৈ চাম, যদি কুপন পাওঁ ইনজেকশ্যন ল'ম, যদি নাপাওঁ নলওঁ। আৰু এতিয়া আকৌ আপোনালোকক মই 8:30 বজাত দেখাই আছোঁ। ভিডিঅ' কণ্টিনিউ দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। ফাইনেলি অপেক্ষা কৰি 8টা বাজিলে। এতিয়া মই যাবলৈ ওলাইছোঁ। আকৌ এবাৰ কি হয়, কুপন পাওঁ নে নাপাওঁ নাজানো, কিন্তু যাবলৈ ওলাইছোঁ। কি কবি, এতিয়া মই বাইক ষ্টাৰ্ট দিওঁ। চ' গৈ থাকোঁ মই। এয়া
বাইক ষ্টাৰ্ট দিলোঁ, মানে দিওঁ বাইক ষ্টাৰ্ট, তাৰপিছত যাওঁ আকৌ ইউনিভাৰ্চিটিলৈ কুপন পাওঁ নে নাপাওঁ ভেকচিন ল'বলৈ। চ' চাই থাকক, মই এতিয়া ৰাইড কৰোঁ। ফাইনেলি আকৌ এবাৰ কলেজত পালোঁহি। আপোনালোকে চাওক, মানুহ চাওক, বাপৰে তামাম ভিৰ মানুহ। আজি কুপন পাম নাই ঠিকন নাই। চ' অকণমান টাইম ৰখি দিওঁ, লগৰ ল'ৰাকেইটাও আহি আছে, সেইটো কাৰণে অকণমান টাইম ৰখি দিছোঁ। আপোনালোকে চাওক পূৰা ভিৰ, জানো গৈ চাওঁ। চ' চাই থাকক আপোনালোকে। ভেকচিনৰ কাৰণে অপেক্ষা কৰি ভেকচিন ল'ব নোৱাৰিলোঁ, সেইটো কাৰণে অকণমান ফুৰিবলৈ আহিলোঁ বা এজনী ঘৰত। এয়া বহি আছোঁ আমি, এইটো মোৰ লগৰ আৰু মই বহি আছোঁ, আৰু এয়া ভণ্টিকেইজনী এয়া বহি আছে। কি ক'বা দুখৰ কথা, এনেই ফুৰিবলৈ আহিলোঁ আৰু এতিয়া অকণমান ক'ৰবাত ৰাইড কৰিবলৈ যাম। চ' ৰাইড কৰা আপোনালোকক দেখাব নোৱাৰিম, মই অকলে, সেইটো কাৰণে অকলে ড্ৰাইভ কৰি আহি আছোঁ, মানে ৰাইড কৰি আহিছোঁ। সেইটো কাৰণে মই আপোনালোকক যোৱা ৰাস্তাবোৰ দেখাব নোৱাৰিম, এনেই য'ত ত'ত সোমাই ফুৰিছোঁ সেইটো আপোনালোকক দেখাম। আপোনালোকে চাই থাকক। এতিয়া মই চাহ খালোঁ, চাহ বনাইছে ভণ্টিয়ে, সেইটো কাৰণে চাহ খাই লওঁ। আমাৰ ভণ্টিয়ে এয়া মেগী খাবলৈ দিছে, চাই লওক, এয়া মেগী খাবলৈ দিছে। আমি মেগী খাই লওঁ, তাৰপিছত আমি ঘৰলৈ যামগৈ। ফাইনেলি ঘৰত পালোঁহি। চ' ভেকচিন ল'ব নোৱাৰিলোঁ, কুপন নাপালোঁ, বহুত দেৰি হৈ গ'ল, আৰু আমি ৱেইটিং লিষ্টত আছিলোঁ, সেইটো কাৰণে নাপালোঁ আৰু ভেকচিন ল'বৰ কাৰণে। চ' এতিয়া ঘৰত আহিলোঁ, ঘৰত আহি এতিয়া কিবা এটা খাই লওঁগৈ, ভোক লাগিছে, ৰাতিপুৱাৰ পৰা লাইন পাতি থকাটো, সেইটো কাৰণে ভোক লাগিছে, সেইটো কাৰণে ভাত কিবা এটা খাই লওঁগৈ। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজিৰ কাৰণে বাই বাই।